ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই পূবালী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি মই ঘৰতে হোটেলৰ দৰে মিঠাই বনাইছিলোঁ আৰু ভিডিঅ'টো বনাই ৰাখিছোঁ আপোনালোকলৈ দিম বুলি। এতিয়া মই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াব লৈছোঁ। মোৰ ভিডিঅ'বিলাক আপোনালোকে চাইছে বহুতে আৰু মৰম দিব বুলি আশা ৰাখিলোঁ। আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে লাইক কমেণ্ট শ্বেয়াৰ প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব নতুন নতুন নটিফিকেশ্যন পাবলৈ। আৰু যিসকলে মোৰ এই ভিডিঅ'টো পেজত চাইছে তেওঁলোকে পেজটো ফ'ল' কৰি দিব। এতিয়া আমি ঘৰত কি কি বস্তু প্ৰয়োজন হ'ল আমাৰ এই মিঠাইবিধ তৈয়াৰ কৰিবৰ কাৰণে আহকচোন চাওঁ। এতিয়া মই প্ৰথমে লৈ ল'লোঁ 1 কাপ নাৰিকলৰ গুড়ি, তাৰ পাছতে ল'ম আধা কাপ আমুল গাখীৰৰ পাউডাৰ গাখীৰ আধা কাপ। এইখিনি দিয়াৰ পাছতে মই দিম 1 চামুচ ঘিউ, বেছিকৈও দিব পাৰি, মই 1 চামুচ দিছোঁ। এইখিনি দিয়াৰ পাছত মই চেনি গুড়ি কৰি ৰাখিছিলোঁ তাৰে 1 চামুচ দি দিম, কাৰণ নাৰিকলৰ গুড়ি আৰু পাউডাৰ গাখীৰৰ মিঠাটো আছেই। আৰু মই এতিয়া দি দিম কাজু আৰু কিচমিচৰ পিচি ৰাখিছোঁ তাৰে 1 চামুচ আধা দি দিম মই। এইখিনি আকৌ ধুনীয়াকৈ মই মঠিব লাগিব, যেনে ইয়াতে গাখীৰ দিব লাগিব। গাখীৰ কম পৰিমাণে দি মঠিব লাগে, তেতিয়া ভাল, নহ'লে বেছিও হৈ যাব পাৰে গাখীৰটো। কিন্তু মই আন্দাজ অনুসৰি গাখীৰটো দি এতিয়া গোটেইখিনি মিক্স কৰি আটাটো বনোৱা গোটেই এটা বনাই লৈছোঁ। এইফালে দৌটো মোৰ হৈ গ'ল। যিমানে মঠিব সিমানে আমাৰ মিঠাইটো খাবলৈ ভাল হয়। এতিয়া মই তাৰ পৰাই অকণমান ছিঙি ৰাখিম। এইকণ যে ৰাখিছোঁ এইটো আকৌ মই ধুনীয়াকৈ মঠি গোল কৰি থৈ ল'ম। যিটো চেপৰ ৰাখি আপোনালোকে ৰাখিলেই হ'ল। আৰু এতিয়া এইখিনি যে ইয়াতে মই কি কৰিম জানেনে, ইয়াত মই ফুড কালাৰ অকণমান ব্যৱহাৰ কৰিম, কাৰণ মিঠাইটো মই 2টা কালাৰৰ বনাইছোঁ। এতিয়া এই ফুড কালাৰখিনি মিক্স নোহোৱালৈকে আমি গোটেইখিনি আকৌ মঠিব লাগিব। গোটেইখিনিতে এতিয়া ফুড কালাৰটো মিহলি হৈ গ'ল। এতিয়া মই এখন টাইলছ পাৰি লৈছোঁ, তাতে অকণমান ঘিউ লৈ লৈছোঁ। টাইলছ নহ'লেও ষ্টিলৰ কাঁহী হ'লেও হয়, কিন্তু মই টাইলছখনেই ব্যৱহাৰ কৰি থাকোঁ কাৰণে মই টাইলছখনেই লৈ লৈছোঁ। তাৰপাছতে বগা যিটো বনাই ৰাখিছিলোঁ সেইটো এখন পলিথিন বা আপোনালোকে ষ্টিল পেপাৰো ল'ব পাৰে, আপোনালোকৰ লগত কথা। তাৰপাছতে মই হাতেৰে এনেধৰণে মেলি দিছোঁ। চাবচোন পলিথিনখন একো বেয়া হোৱা নাই, কাৰণ গৰম বস্তু ব্যৱহাৰ কৰা নাই যে, অকণমান সময়ৰ কাৰণে, বিশেষ ইমান প্ৰয়োজন নাই। তাৰপাছতে মই এনেধৰণে এইডালেৰে অকণমান বহল হোৱাকৈ আৰু টিপ যোৱাকৈ বেলি দিলোঁ। তাৰপিছত আকৌ হাতেৰে বহল কৰি কাষৰখিনি আপোনালোকে হাতেৰে মিলাই দিব পাৰে। এতিয়া গোটেইখিনি মিলি গৈছে। মিলি গ'লত এই ফুড কালাৰ দি থোৱা খিনি মই এটা বনাই ল'লোঁ। বনাই তাতে মাজতে এনেধৰণে দি দিলোঁ। দি আকৌ মই পলিথিনখন যে ব্যৱহাৰ কৰিছিলোঁ, কিয় জানেনে, এইটো এনেধৰণে দি দিলে ধুনীয়াকৈ খাই যায়। হাতেৰে ঘূৰাবলৈ অলপ অসুবিধা হয়, সেইকাৰণে এইখন বা ষ্টিল পেপাৰখন ব্যৱহাৰ কৰিলেও হয়। এনেধৰণে ঘূৰাই যিখিনি বাঢ়ি গ'ল সেইখিনি মই চুৰি কটাৰী এখনে অকণমান সেইখিনি কাটি ল'ম। এইখিনি মই কাটি আঁতৰাই ৰাখিম। তাৰপাছতে এইখিনি মই এনেধৰণে অগা পিছাকৈ অলপ দেৰি এনেধৰণে ঘূৰাই থাকিম, কিয়নো তেতিয়া 2টা মানে কালাৰ দিয়াটো আৰু হোৱাইট কালাৰৰ যিটো 2টা তৰপ আছে ন, সেই 2টা তৰপে আমাৰ একেলগ হৈ যাব। তাৰপাছতে কাটি থোৱাখিনিয়ে মই এনেধৰণে টিপি মুখনিখন মাৰি ধুনীয়া কৰি ল'ম।
এতিয়া দুইটা হাতেৰে এনেদৰে দুইফালে এনেধৰণে হেঁচি বন্ধ কৰি দিছোঁ। তাৰপাছতে আকৌ ঘূৰাই মিঠাইৰ ভিতৰখিনি লগ হৈ গ'ল আৰু এতিয়া দেখিবলৈও ধুনীয়া হৈছে। আৰু ঘৰত থকা কেইবিধমান সামগ্ৰী আমি অতি সহজতে এটা মিঠাই বনাব পাৰোঁ। কোনোবা আলহীয়ে যদি ফোন কৰে আমি আধা ঘণ্টাৰ ভিতৰত নিজেই নিজৰ হাতেৰে তৈয়াৰ কৰি ৰাখিব পৰা মিঠাই। আৰু এইখিনি মোৰ হৈ গ'ল। এতিয়া মই 10-15 মিনিটৰ কাৰণে নৰ্মেল ফ্ৰিজত ৰাখি দিম অলপ সময়। ফ্ৰিজত নাৰাখিলেও কথা নাই, অলপ দেৰি ৰখাৰ পিছতে মই আকৌ উলিয়াই আনিলোঁ। উলিয়াই আনি এনেধৰণে সৰু চুৰিখনেৰে এপিচকৈ কাটি দিছোঁ। পিচটো সৰু কৰা নাই দেই, ডাঙৰেই কৰিছোঁ। এইটো চাওকচোন, কালাৰ দিয়াৰ কাৰণে মই দেখিও ভাল পাইছোঁ আৰু খাবলৈওতো টেষ্টিয়ে হয়। এইখিনি মোৰ নাৰিকল গুড়িৰ একাপেৰে মোৰ 12 পিচ মিঠাই ৰেডি হৈ গ'ল। আপোনালোকেও ট্ৰাই কৰি চাবচোন বনাবলৈ। এতিয়া মোৰ মিঠাই ৰেডি হৈ গ'ল। কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাব আৰু অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।